স্পেচিফিকেলি সেইটো হত্যাকাণ্ড হয়নে নহয় সেই বিষয়টো তদন্ত কৰিবলৈ দিছেনে নাই এবাৰ সকলো মানুহে এবাৰ নিজে গমিপুতি চাই ল'লে ভাল হয়। মানে চিবিআইক দিয়া যিটো তদন্ত সেইটো আপোনাৰ তাৰ টাৰ্মছ অফ ৰেফাৰেঞ্চ। গাইজ, জুনমনি ৰাভাৰ মৃত্যুক লৈ কি ক'লে অখিল গগৈয়ে এবাৰ শুনোৱা হওকচোন। জুনমনি ৰাভাৰ মৃত্যুৰ যি তদন্ত সেই তদন্তত চিবিআই তদন্ত কৰিব বুলি খবৰ পাই ভাল লাগিছে, কিন্তু আচল কথাটো হ'ল যে চিবিআইক আচলতে কি বিষয়ৰ ওপৰত তদন্ত কৰিবলৈ দিছে। আমি ছ'চিয়েল মিডিয়াত যিবিলাক বস্তু ভাইৰেল হৈ থকা দেখিছোঁ তাত কিন্তু জুনমনি ৰাভাৰ মৃত্যু সম্পৰ্কীয় কথাটো স্পেচিফিকেলি সেইটো হত্যাকাণ্ড হয়নে নহয় সেই বিষয়টো তদন্ত কৰিবলৈ দিছেনে নাই এবাৰ সকলো মানুহে এবাৰ নিজে গমিপুতি চাই ল'লে ভাল হয়। মানে চিবিআইক দিয়া যিটো তদন্ত সেইটো আপোনাৰ তাৰ টাৰ্মছ অফ ৰেফাৰেঞ্চটো ঠিকমতে আছেনে নাই সেইটো চাই লোৱা দৰকাৰ। আনহাতে আমি দেখিছোঁ যে জোনালী নাথৰ যেতিয়া মৃত্যু ঘটিছে, বিজেপিৰ এগৰাকী কৰ্মী জোনালী নাথৰ যেতিয়া মৃত্যু ঘটিছে তেতিয়া ডিজিপি নিজে তাত গৈ উপস্থিত হৈছে। তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক। তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি ডিআইজিয়ে তাৰ ওপৰত মন্তব্য প্ৰকাশ কৰিছে। আৰু তাতকৈ আচৰিত কথা যে ডিজিপিয়ে গৈ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছে যে ডিআইজিয়ে যি বক্তব্য প্ৰদান কৰিছে, CIDৰ আইজিয়ে যি বক্তব্য প্ৰদান কৰিছে সেই বক্তব্য ভুল বক্তব্য বুলি, সেই বক্তব্যই পৰিয়ালৰ আৱেগত হেৰি কৰিছে বুলি কিন্তু তেতিয়া আমি হেৰি কৰা দেখিবলৈ পালোঁ। কিন্তু দেখিবলৈ পোৱা গ'ল যে যেতিয়া আপোনাৰ জুনমনি ৰাভাৰ মৃত্যু ঘটিছিলে তেতিয়া পৰিয়ালৰ মানুহে কান্দি কাটি হায়ৈ বিয়ৈ কৰাৰ পাছতো কোনোপধ্যে আমি কোনো এজন পুলিচ উচ্চপদস্থ বিষয়াক তেওঁলোকৰ পৰিয়াললৈ যোৱা নেদেখিলোঁ, ঘটনাস্থলী পৰিদৰ্শন কৰা নেদেখিলোঁ।